ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম কোণ এটা কেনেকৈ জুখিব পাৰি আৰু ইয়াক কেনেকৈ নামকৰণ কৰিব পাৰি। কোণ কাক বোলে সেই বিষয়ে তোমালোকক আগতে মই দি দিছোঁ। গতিকে এতিয়া আহাচোন আমি আলোচনা কৰোঁ কোণ এটা কেনেকৈ জুখিব পাৰি। কোণ জোখাৰ বাবে মই ইয়াতে এটা কোণ আঁকি লৈছোঁ। ইয়াতে দুডাল ৰেখাই আহি পেলাই এই কেন্দ্ৰবিন্দুটোত লগ হৈছে। এই কোণটোৰ কেন্দ্ৰবিন্দু হ'ল এইটো। এই কেন্দ্ৰবিন্দুটোক নাম দিছোঁ আমি এ। এই কেন্দ্ৰবিন্দুটোত দুডাল ৰেখা আহি লগ হৈ এটা কোণৰ সৃষ্টি কৰিছে। এই কোণটোক এতিয়া আমি নামকৰণ কৰিব পাৰোঁ। কেনেকৈ নামকৰণ কৰিম? আমি যদি এইফালে দিওঁ ৰেখাডালৰ বি, এইফালে দিওঁ চি। এতিয়া ইয়াতে দুডাল ৰেখা আহি পেলাই লগ হৈ পেলাই কোণটো সৃষ্টি কৰিলে প্ৰথম ৰেখাডালৰ নাম দিছোঁ আমি কি? এ বি। দ্বিতীয়ডালৰ নাম দিছোঁ এ চি। এই দুডাল ৰেখা আহি পেলাই ইয়াতে এই কেন্দ্ৰবিন্দুটোত এটা কোণৰ সৃষ্টি কৰিছে। এতিয়া এই কোণটোক আমি কেনেকৈ নাম দিম? এই কোণটোক আমি নাম দিব পাৰোঁ চি এ বি বা বি এ চি। কোণটো নামকৰণ কৰোঁতে সদায় যিটো কেন্দ্ৰবিন্দু থাকিব কেন্দ্ৰবিন্দুটো মাজত থাকিব। আৰু ইয়াক আমি কোণ এটা বুজাবৰ কাৰণে আমি এটা চিম্বল ব্যৱহাৰ কৰিব পাৰোঁ, চিম্বল বা চিন। সেই চিম্বলডাল হ'ল এইটো। এই চিম্বলডাল থাকিলে আমি বুজি পাম যে এইটো এটা কোণ বুজাইছে, এইটো এটা কোণ বুজাইছে। ইয়াতে চি এ বি এটা হ'ল কোণ বা বি এ চি এটা হ'ল কোণ। এই দুটা কোণটো আমি নামকৰণ কৰিছোঁ যদিও এই দুটা কোণে এটাই কোণ বুজাইছে, এইটো কোণ, এইটো কোণক বুজাইছে। এইটো কোণক আমি দুই ধৰণে নামকৰণ কৰিব পাৰোঁ, চি এ বি বা বি এ চি। তাৰমানে কেন্দ্ৰবিন্দুটো মাজত ৰাখি দুয়োফালৰ আখৰ দুটাই আমি নামকৰণ কৰিব পাৰোঁ। এতিয়া কোণ এটা কেনেকৈ নামকৰণ কৰিব পাৰি আমি বুজি পালোঁ। এতিয়া আমি আগবাঢ়োঁ আৰু কোণটো কেনেকৈ জুখিব পাৰি তাৰ বিষয়ে শিকোঁ। আচোন কোণ জুখিবৰ বাবে আমাক লাগিব এনেকুৱা জ্যামিতিৰ ভিতৰত থকা এডাল যন্ত্ৰ। এই যন্ত্ৰডালৰ নাম হ'ল কোণমান যন্ত্ৰ। এই কোণমান যন্ত্ৰৰ সহায়ত আমি কোণ এটা জুখিব পাৰোঁ। কোণটো জুখিবৰ কাৰণে কি কৰিব লাগিব? কোণটোৰ কেন্দ্ৰবিন্দুটি কোণমান যন্ত্ৰৰ এই বিন্দুটিত দি পেলাই এইটো বিন্দু যে আছে এই বিন্দুটোত দি এই আঁচডাল আমি তলৰ ৰেখাডালত সমানে ৰাখিলে আমি যিটো মান পাম সেইটোৱে হ'ব আমাৰ কোণটোৰ মান। এতিয়া আহাচোন আমি এই কোণটো জুখি চাওঁ। এই কেন্দ্ৰবিন্দুটিত আমাৰ কোণটোৰ কেন্দ্ৰবিন্দু হ'ল এ। এই কেন্দ্ৰবিন্দুটোত আমি যেতিয়া দিলোঁ আৰু এই তলৰ ৰেখাডাল আমি ইয়াত মিলাই দিলোঁ সমানকৈ, পুৰা সমান হ'ব লাগিব। কিন্তু যদি আমাৰ ৰেখাডাল সমান নহয় তেতিয়াহ'লে কোণৰ মানটো আমাৰ শুদ্ধ নোলাব। এতিয়া এই কোণটো আমি যেতিয়া জুখিলোঁ, এইটা এই কেন্দ্ৰবিন্দুটি ইয়াতে লৈছে আৰু আমাৰ যিডাল ৰেখা আছে এই কোণমান যন্ত্ৰৰ যিডাল ৰেখা আছে তাৰ লগত মিলি গৈছে। গতিকে এতিয়া আমি আহাচোন চাওঁ কোণটো কিমান হ'ল আমাৰ কোণটোৰ ওপৰৰ যিডাল ৰেখা সেই ৰেখাডাল পাৰ হৈছে এইফালেদি। আৰু ইয়াতে আমাৰ কোণটোৰ মান কিমান হ'ব? এইটো কিমান আছে এইখিনিত 70 হয়নে? চোৱাচোন তোমালোকে, এইটো হ'ল 70। গতিকে আমাৰ কোণটোৰ মান হ'ব 70 ডিগ্ৰী। এই কোণটোৰ মান হ'ব আমাৰ 70 বা 70 ডিগ্ৰী। এতিয়া এটা কথা তোমালোকক ক'ব ৰৈ গৈছে, যেতিয়া কোণ এটা আমি জুখিম সেই কোণটোৰ আমাৰ একক হ'ব ডিগ্ৰী। আৰু ডিগ্ৰীটোক আমি এই ওপৰত যে এইটো শূন্য দিছোঁ সৰু, এইটোৰ দ্বাৰা আমি ডিগ্ৰীটো বুজাওঁ। গতিকে আমাৰ এই কোণটোৰ এতিয়া মান কিমান হ'ল? চি এ বি কোণটোৰ মান হ'ল 70
ডিগ্ৰী বা BAC কোণটোৰ মান কিমান হ'ব দুটা কোণ এটাই কোণ এই কেন্দ্ৰবিন্দুটোত উৎপন্ন হোৱা কোণটোকে দুটাই বুজাইছে আমি এই কোণটোক দুই ধৰণে নাম দিছোঁ গতিকে এইটো কোণৰ মান হ'ব 70 ডিগ্ৰী ঠিক এই ধৰণে আমি সকলোবোৰ কোণ জুখিব পাৰোঁ তে তোমালোকে বুজি পালা আমি এই কোণমান যন্ত্ৰ ডালৰ সহায়ত আমি সকলো ধৰণৰ কোণ জুখিব পাৰোঁ কেৱল মনত ৰাখিবা কোণটোৰ যিটো কেন্দ্ৰবিন্দু থাকিব আমাৰ কোণমান যন্ত্ৰৰ এই বিন্দুটিত দি এই ৰেখাডাল আমাৰ কোণৰ তলৰ ৰেখাডালৰ সমানে মানে ওপৰতে দি আমি যন্ত্ৰটো ঠিক কৰি ল'ব লাগিব এনেকৈ ঠিক কৰি লৈ আমাৰ যিডাল দ্বিতীয় ৰেখা থাকিব ওপৰত সেই ৰেখাডাল আমাৰ কোণমান যন্ত্ৰৰ যিফালেদি পাৰ হৈ গৈছে সেই মানটোৱে হ'ব আমাৰ কোণটোৰ মান বা জোখ এতিয়া এইটো আমাৰ কোণটো 70 ডিগ্ৰী 70ৰ মাজেৰে পাৰ হৈ গৈছে গতিকে 70 ডিগ্ৰী হ'ল এতিয়া কোণমান যন্ত্ৰটোত এটা বস্তু চোৱা তোমালোকে এই 70ৰ পিছত এই মাজত যিটো এই আঁচবিলাকত একোডাল আছত এককৈ আছে 70 এইডালেদি গ'লে 70 এইটো 71 72 73 74 75 75ত এডাল এইখিনিত আমাৰ আৰু এডাল অলপ দীঘল আঁচ দিয়া আছে তাৰমানে এইখিনি হ'ল 5 একক এইফালে 10 একক লগ লাগি আকৌ এইফালে 80 হৈছে গতিকে এইবিলাকৰ মাজেদি যদি যায় কোণটো তেতিয়াহ'লে আমাৰ কি হ'ব এইডালৰ মাজেদি গ'লে 75 ডিগ্ৰী আৰু এইফালেদি যদি যায় এই 1 নম্বৰ বা 2 নম্বৰ আঁচডালেদি গ'লে 2 নম্বৰেদি গ'লে হ'ব 72 ডিগ্ৰী 1 নম্বৰেদি গ'লে হ'ব 71 ডিগ্ৰী তোমালোকে এনেকৈ চাই ল'বা কোণমান যন্ত্ৰটো ভালকৈ চাই পেলাই এনেকৈ কোণবোৰ জুখিবলৈ চেষ্টা কৰিবা আৰু যদি বুজি নোপোৱা আকৌ বুজাই দিব লাগে মোক ফোন কৰিবা বা হোৱাটছআপ যোগে মেছেজ দি হ'লেও সুধিব পাৰিবা আজিলৈকে আমি পাঠটো সামৰিলোঁ ধন্যবাদ